তো গাইজ আকৌ আহিলোঁ নতুন ভিডিঅ' লৈ কিনে মানে নতুনকৈ জব ভেকাঞ্চি ওলাইছে আকৌ। তো কি ওলাইছে চাই ল'ম। তো আছাম জাতীয় বিদ্যালয়ৰ পৰা আহিছে এটা টিচাৰ জব আহিছে মেথামেটিক্সৰ টিচাৰ জব এটা খালী হৈছে। তো আপোনালোকে যদি কোনোবা যদি কৰিব বিচাৰে নহয় টিচাৰ জব তেনেহ'লে কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাগিব আৰু জব টাইপটো হৈছে প্ৰাইভেট জব। আৰু আপোনালোকে ইমেইলৰ যোগে এপ্লাই কৰিব লাগিব। ইমেইলটো মই তলত দি দিছোঁ, আপোনালোকে চাই ল'ব। মই কৈ দিছোঁ www.assamjatiyobidyalaya.com। আৰু কোনোবা যদি ফৰ্মখিনি ফিল কৰিব পাৰে তেনেহ'লে জব আছাম এইটো নহয় জাতীয় বিদ্যালয় @gmail.com আপোনালোকে হেৰি কৰিব পাৰিব। মই ইমেইল আইডিটো দি দিম বা তলত। তো চেলেৰি আপোনালোকক 22,000 পাৰ মান্থকৈ দিব আৰু এজ লিমিট 40 ইয়েৰ্ছৰ ওপৰত হ'ব নালাগিব। এজ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব, মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। আৰু য'ত মানে তোমালোকে এপ্লাই কৰিব মানে মেথমেটিক্সত মাষ্টাৰ ডিগ্ৰী লাগিব। আছামিছ মিডিয়াম স্কুলিং বেকগ্ৰাউণ্ড হ'ব লাগিব। 55% ইন এগ্ৰিগেট ইন SSLC এণ্ড ডিগ্ৰী টেকেন টুগেডাৰ 55%ৰ ওপৰত হ'ব লাগিব গোটেইকেইটাতে। তো কোনোবা যদি ইণ্টাৰেষ্টেড হয় কৰিব পাৰে। মই তলত PDF লিংকটো দি দিম যদি কোনোবা ইণ্টাৰেষ্টেড কৰা। আৰু এটা টিচাৰ জব ওলাইছে হেমপ্ৰভা গাৰ্লছ কলেজত ওলাইছে, গোলাঘাটৰ হয়। আপোনালোকে যদি কৰিব বিচাৰে তাতো কৰিব পাৰে। লাষ্ট ডেট হৈছে 26 তাৰিখ 5 মাহ 2025 চনৰ লাষ্ট ডেট হ'ব। SPB গাৰ্লছ কলেজত আছে নম্বৰ পষ্ট এটা। আৰু মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন এজ পাৰ দি নৰ্মছ মানে ধৰক PDFটো দিয়া আছে ন, তাতে চাই ল'ব পাৰিব কি আছে। আৰু এপ্লাই মোড অফলাইন হ'ব। আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে একাডেমিক ৰেকৰ্ডছ থাকিব লাগিব, 55%ৰ ওপৰত হ'ব লাগিব। আৰু প্ৰিফাৰেবলি কম্পিউটাৰ লিটাৰেচাৰ ইন ইংলিছ এণ্ড ডিজাইৰেবল ইন আছামিছ হ'ব লাগিব। তো যদি কোনোবা এপ্লাই কৰিব বিচাৰে তেনেহ'লে টিউজডে' মে 26ৰ আগত গৈ কিনে SPB কলেজত উপস্থিত হৈ আপোনালোকে এপ্লাই কৰিব পাৰিব অফলাইন। PDF লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, চাই ল'ব পাৰিব। আৰু এইকেইটা আছিলে আজি বাৰু। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাথাকিব। তো ইয়াতে থৈছোঁ ভিডিঅ'টো। তো বাই। আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাথাকিব।